মইনা মাইনীসকল, এই ছবিত দেখা বস্তু দুটা তোমালোকে দেখিছানে? দেখিছা? তোমালোকৰ সকলোৱে ঘৰত আছে নাই? আছে? নাই? যদি আছে ভাল কথা। যদি নাই, মা আৰু দেউতাক কিনি আনিবলৈ অনুৰোধ কৰিবা। বেছি দাম নলয়। আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় দুইটা বস্তু। এইটো হ'ল ঘড়ী আৰু এইখন কেলেণ্ডাৰ। এই ঘড়ী আৰু কেলেণ্ডাৰ আমাক কিয় প্ৰয়োজন বা ইহঁতে আমাৰ দৈনন্দিন জীৱনত কেনেদৰে সহায় কৰে তাক জানিবলৈ তোমালোকৰ শ্ৰেণী আমাৰ গণিত পাঠ্যপুথিখনৰ ৩ নম্বৰ পাঠত দিয়া হৈছে। উলিয়াই লোৱাচোন। পাঠৰ নাম সময়। পাঠটোৰ আৰম্ভণিতে এটা ধুনীয়া সাধু দিয়া আছে। শুনাচোন। নামবৰ হাবিৰ ওচৰৰ এখন গাঁৱত দুজনী বাই ভনীয়ে আইতাকৰ লগত বাস কৰিছিল। কাৰ লগত বাস কৰিছিল? আইতাকৰ লগত বাস কৰিছিল। ৰাতিপুৱা কুকুৰাই ডাক দিয়া সময়ত আইতাকে সদায় সিহঁতক জগাই দিছিল। আইতাকে কি সময়ত জগাই দিছিল? যি সময়ত কুকুৰাই ডাক দিয়ে। অৰ্থাৎ কুকুৰাই ডাক দিয়া সময়ত সিহঁত দুয়োজনীক সদায় আইতাই জগাই দিছিল। এদিন সিহঁতে ভাবিলে, ৰাতিপুৱা এই কুকুৰাটোৰ কাৰণে শুব নোৱাৰি দেৰিলৈকে। সেয়েহে দুয়োজনীয়ে আলচ কৰি এদিন কাক ধৰিলে বাৰু? কুকুৰাটোক ধৰি মনে মনে হাবিৰ মাজত এৰি দিলে। সমস্যা ওৰ পৰা বুলি ভাবি সিহঁতে আনন্দ মনে ঘৰলৈ উভতিল। ইয়াৰ পিছত কি হ'ল জানা? ইয়াৰ পিছৰে পৰা আইতাকে ৰাতি পুৱালে বুলি ভাবি দুপৰ নিশাৰ পৰাই দুয়োজনীকে জগাবলৈ ধৰিলে। অৰ্থাৎ সিহঁত দুয়োজনী দুপৰ নিশাই শুই উঠিবলগীয়া হ'ল। এতিয়া তোমালোকে মোক এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন। তুমি কেতিয়া শুই উঠা? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ধুনীয়াকৈ বহীত লিখিবা। প্ৰশ্ন: তুমি কেতিয়া শুই উঠা? ইয়াৰ তলতে উত্তৰ বুলি লিখি ছাৰলৈ ফটো মাৰি পঠাই দিবা। ঠিক আছে? এতিয়া চোৱাচোন। ঘড়ীৰ কথা এটা ধুনীয়া কবিতা দিয়া আছে। কবিতাটো মোৰ লগে লগে পঢ়িবা। ঘড়ীটিয়ে কৈ শুনা, টিক টিক টিক, সময় গৈছে উৰি, ঠিক ঠিক ঠিক। আকৌ এবাৰ গোৱাচোন। ঘড়ীটিয়ে কৈ শুনা, টিক টিক টিক, সময় গৈছে উৰি, ঠিক ঠিক ঠিক। এইবাৰ পিছৰ পেজটোলৈ মন কৰা। ইয়াত দিয়া আছে সময় চাওঁ আহা। দ্বিতীয় শ্ৰেণী আমাৰ গণিত পাঠ্যপুথিখনৰ একেবাৰে শেষৰ পাঠটোত সময়ৰ সন্দৰ্ভত কিছু জ্ঞান পাই আহিছা। মনত আছে নহয়? গতিকে এতিয়া ইয়াৰ তলতে থকা ঘড়ীৰ ছবিটোলৈ মন কৰাচোন। দেখিছা? ইয়াৰ কাষত লিখা আছে ঘড়ীটোত 2 বাজিছে। ইয়াত মিনিটৰ কাঁটাডাল 12ত, ঘণ্টা কাঁটাডাল 2ত আছে। অৰ্থাৎ ঘড়ীটোৰ শকত কিন্তু চুটি কাঁটাডাল ঘণ্টা কাঁটা হয় আৰু এই ঘণ্টা কাঁটাডাল 2 পোনত আছে। আনহাতে ক্ষীণ কিন্তু দীঘল কাঁটাডাল মিনিটৰ কাঁটাৰ আৰু এই মিনিটৰ কাঁটাডাল 12টোৰ পোনত আছে। গতিকেলৈ এই ঘড়ীটোত 2 বাজিছে। ঠিক আছে? ইয়াৰ পিছতে দিয়া আছে ঘড়ী চোৱা আৰু সময়বোৰ লিখা। ইয়াত কিছুমান ঘড়ীৰ ছবি দিয়া আছে। 1 2 3 4 5 6 7 8
8টা ঘড়ীৰ ছবি দিয়া আছে। দেখিছা? আৰু তাৰে প্ৰথমটো তোমালোকক লিখা আছে। চোৱাচোন, প্ৰথমটোত 5 বাজিছে, অৰ্থাৎ ইয়াত শকত আৰু চুটি ঘণ্টা কাটাডাল ঠিক 5টোৰ পোনত আৰু ক্ষীণ কিন্তু দীঘল কাটাডাল 12টোৰ পোনত আছে। গতিকেলৈ এই ঘড়ীটোৰ 5 বাজিছে। ইয়াৰ পিছৰ যি 7টা ঘড়ীৰ ছবি দিয়া আছে, এই 7টা ঘড়ীৰ তলতে একোডোখৰকৈ খালী ঠাই দিয়া আছে। প্ৰতিটো ঘড়ীৰ বিপৰীতে তাৰ তলতে এডোখৰকৈ খালী ঠাই আছে। আৰু এই খালী ঠাইবোৰত ঘড়ীটোৰ সময় কিমান হ'ল, অৰ্থাৎ ঘড়ীটোৰ ঘণ্টা কাটাডাল কোনটো সংখ্যা পোনত আছে, মিনিটৰ কাটাডাল কোনটো সংখ্যা পোনত আছে, তাক ভালদৰে লক্ষ্য কৰি সময়বোৰ খালী ঠাইবোৰত লিখি ছাৰসকললৈ ফটো মাৰি পঠিয়াই দিবা। বুজি পালা? পাৰিবা চাবলৈ? মই আকৌ এবাৰ কৈ দিছোঁ, শুনাচোন। ইয়াত 7টা ঘড়ীৰ ছবি দিয়া আছে। প্ৰতিটো ঘড়ীৰ তলত একোডোখৰকৈ খালী ঠাই দিয়া আছে। তাত তোমালোকে লিখিব লাগে ঘড়ীটোৰ সময় কিমান হৈ আছে। ইয়াত যিডাল মিনিটৰ কাটা, অৰ্থাৎ ক্ষীণ কিন্তু দীঘল, সেই কাটাডাল গোটেই ঘড়ীকেইটাতে 12টো পোনত আছে। আছেনে? কিন্তু শকত আৰু চুটি যিডাল ঘণ্টা কাটা, সেই ঘণ্টা কাটাডাল একেটা সংখ্যাত নাই, বেলেগ বেলেগ সংখ্যাত আছে। গতিকেলৈ আমি কিমান সময় বাজিছে, কিমান সময় হৈছে সেইটো জানিবলৈ হ'লে ঘড়ীকেইটাত আমি কেৱল শকত কিন্তু চুটি ঘণ্টা কাটাডাললৈ মন কৰিলেই হ'ব। তাকে মন কৰি তোমালোকে তলত লিখিবা ধুনীয়াকৈ। এইবাৰ ইয়াৰ পিছৰ পেজটোলৈ মন কৰা। ইয়াত লিখা আছে, ছবিত দেখুওৱাৰ কামবোৰ তুমি কোন সময়ত কৰা, ঘড়ীত কাটা দুডাল আঁকি দেখুওৱা। চোৱা, ইয়াত তুমি কি কি কাম কৰা তাৰ কিছুমান ছবি দিয়া আছে। ইয়াত কিতাপ পঢ়ি আছে, 2 নম্বৰ ছবিখনত গা ধুই আছে, 3 নম্বৰ ছবিখনত শুই আছে, 4 নম্বৰ ছবিখনত দাঁত মজি আছে, 5 নম্বৰ ছবিখনত ফুটবল খেলি আছে। ঠিক তেনেধৰণে গোটেই ছবিবোৰ মন কৰা। আৰু এই ছবিবোৰত যাৰ ছবিত দি আছে সি নহয়, তুমি নিজেই বুলি ভাবি লোৱা। আৰু সেই কামবিলাক তুমি কিতাপ কিমান সময়ত পঢ়া, গা কিমান সময়ত ধোৱা, তুমি শোৱা কিমান সময়ত, তুমি দাঁত মজা কেইটা বজাত, এই কামবিলাক তুমি কিমান সময়ত কৰা, তাক এই ঘড়ীৰ যিকেইটা ছবিত দি থোৱা আছে তাত কাটাকেইডাল দি থোৱা নাই। তুমি যিমান সময়ত সেই কামটো কৰা, সেই সময়টো অনুযায়ী তাত কাটা দুডাল আঁকি দেখুৱাবলৈ কৈছে। 1 নম্বৰ ছবিখন তোমালোকে বুজি পাবৰ কাৰণে দিয়া আছে। চোৱা, ইয়াত 1 নম্বৰ ছবিখনত ঘণ্টা কাটাডাল 7টো পোনত আছে আৰু মিনিটৰ কাটাডাল 12টো পোনত আছে। আমি সকলোৱে সাধাৰণতে 7টা বজালৈকে কিতাপ পঢ়োঁ। গতিকেলৈ এই প্ৰথমৰ ছবিখনৰ ঘড়ীটোত 7টা বজাটো দেখাইছে। ঠিক তেনেধৰণে তোমালোক গা কেইটা বজাত ধোৱা, শোৱা কেইটা বজাত, এই গোটেইখিনি সুন্দৰকৈ কাটা দুডাল আঁকি ছাৰহঁতলৈ ফটো মাৰি পঠাই দিবা। ইয়াৰ পিছৰ পেজটোলৈ মন কৰা। ৰংমনৰ দিনটো। এই প্ৰথমৰ ছবিখনত ৰংমন পথাৰলৈ হাল বাবলৈ গৈছে। 2 নম্বৰ ফটোখনত ৰংমনে পথাৰত হাল বাই আছে। 3 নম্বৰ ছবিখনলৈ চোৱা, ৰংমনে পথাৰত জলপান খাই আছে। 4 নম্বৰ ফটোখনলৈ চোৱা, ৰংমন গৰু জাক লৈ ঘৰলৈ উভতিছে। প্ৰথমৰ ছবিখনত ৰংমনে পথাৰলৈ হাল বাবলৈ গৈছে। দ্বিতীয়খন ছবিত ৰংমনে পথাৰত হাল বাই আছে। 3 নম্বৰখন ছবিত ৰংমনে পথাৰত জলপান খাই আছে। আৰু একেবাৰে শেষৰখন ছবিত ৰংমন গৰু জাক লৈ ঘৰলৈ উভতিছে।
এতিয়া ৰংমনে দিনটোৰ কোন সময়ত কি কৰিলে ছবি চাই আলোচনা কৰা। চোৱাচোন তোমালোকে নিজে। চালা? চাই হ'ল? যদি হ'ল, তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা আৰু ফটো মাৰি ছাৰহঁতলৈ পঠিয়াই দিয়া। 1 নম্বৰ প্ৰশ্নটো চোৱা। ৰংমন খেতি পথাৰলৈ কেতিয়া গৈছে? হাল বাবলৈ এনে মানুহ এটা কিমান সময়ত যাব পাৰে? 2 নম্বৰটো চোৱা। ৰংমনে জলপান কেতিয়া খাইছে? জলপান কিমান সময়ত খায়? হাল বাই থকা মানুহ এজনে। আৰু 3 নম্বৰটো চোৱা। ৰংমন গৰুৰ জাক লৈ কেতিয়া উভতিছে? গৰুৰ জাক লৈ আমাৰ সাধাৰণতে পিছবেলা উভতে। তেতিয়া কিমান সময় হয়? এই 3টা প্ৰশ্ন ধুনীয়াকৈ উত্তৰটো লিখিবা। উত্তৰটো লিখি ছাৰহঁতলৈ ফটো মাৰি পঠাই দিবা। এইবাৰ ইয়াৰ পিছৰ পেজটো উলিয়াই লোৱা। ইয়াত দিয়া আছে সময় অনুসৰি তলৰ ঘড়ীৰ ছবিত কাঁটাডাল আঁকা। ইয়াত চোৱা, তলত সময়বোৰ দিয়া আছে। 2 বাজিছে, 7 বাজিছে, 9 বাজিছে, 11 বাজিছে, 1 বাজিছে, 3 বাজিছে, 6 বাজিছে আৰু 8 বাজিছে। কিন্তু ঘড়ীটোৰ হাতৰ কাঁটাকেইডাল আঁকি থোৱা নাই। সেয়েহে তোমালোকে ইয়াত কাঁটাকেইডাল আঁকিব লাগে। প্ৰথমটো উদাহৰণৰ কাৰণে দি থোৱা আছে, চোৱাচোন। 2 বাজিছে। ইয়াত মিনিটৰ কাঁটাডাল 12টো পোনত আৰু ঘণ্টা কাঁটাডাল 2টো পোনত আছে। গতিকেলৈ এইটো 2 বাজিছে। পিছৰ ঘড়ীৰ ছবিটোত 7 বাজিছে। 7 বাজিবলৈ হ'লে ইয়াত ঘণ্টা কাঁটাডাল কিহৰ পোনত থাকিব লাগিব? কোনটো সংখ্যাৰ পোনত থাকিব লাগিব? ঘণ্টা কাঁটাডাল 7টো পোনত থাকিব লাগিব। আৰু মিনিটৰ কাঁটাডাল কোনটো সংখ্যাৰ পোনত থাকিব লাগিব? মিনিটৰ কাঁটাডাল 12টো পোনত থাকিব লাগিব। আৰু পিছৰকেইটা শুদ্ধকৈ লিখি ফটো মাৰি ছাৰলৈ পঠিয়াই দিবা। এতিয়া তাৰ পিছৰখিনি মন কৰাচোন। 1 ঘণ্টাত কিমান মিনিট থাকে চাওঁ আহা। ঘড়ীটোত মিনিটৰ কাঁটাডাল এপাক ঘূৰিবলৈ 1 ঘণ্টা লাগে। এই যিডাল দীঘল আৰু ক্ষীণ, এই দীঘল আৰু ক্ষীণ কাঁটাডাল 12টো পোনত আছে। 12টো পোনৰ পৰা এপাক ঘূৰিবলৈ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। 12টোৰ পৰা পুনৰ 12টোলৈ এপাক ঘূৰিলে মানে 1 ঘণ্টা হয়। পিছৰ শাৰী মন কৰাচোন। প্ৰতি পাকত মিনিটৰ কাঁটাডালে 60টা সৰু ঘৰ পাৰ হয়। 12ৰ পৰা 1ৰ ভিতৰত চোৱাচোন, সৰু সৰু ঘৰ কেইটা আছে বাৰু? 1, 2, 3, 4, 5। 5টা আছেনে? তেনেকৈ 1ৰ পৰা 2লৈ 5টা। তেনেকৈ 12ৰ পৰা 1লৈ 5টা, 2লৈকে 10টা, 3লৈকে 15টা, 4লৈকে 20টা, 5লৈকে 25টা। ঠিক সেইদৰে 12ৰ পৰা 12লৈকে সৰু সৰু ঘৰ 60টা পাৰ হ'ব লাগে। আৰু প্ৰতিটো সৰু ঘৰ পাৰ হ'বলৈ সময় লাগে 1 মিনিট। অৰ্থাৎ 1 ঘণ্টাত 60 মিনিট
থাকে। এতিয়া জানি লওঁ আহা, 24 ঘণ্টাত এদিন হয়। 24 ঘণ্টা পাৰ হ'বলৈ ঘণ্টা কাটাই দুপাক মাৰে। প্ৰতি পাকত 12 ঘণ্টা হয়। এতিয়া কোৱাচোন, এদিনত কেই ঘণ্টা থাকে? এদিনত 24 ঘণ্টা থাকে। 24 ঘণ্টা হ'বলৈ ঘণ্টা কাটাডালে ঘড়ীটোত কেইপাক মাৰিব লাগে? দুপাক মাৰিব লাগে। বুজি পালা? আশা কৰিছোঁ তোমালোকে ঘড়ীত ঘণ্টা চাব পাৰিবা। এতিয়া তোমালোকক এখন তালিকা দিছোঁ। নিজৰ সময় তালিকা প্ৰস্তুত কৰি ফটো মাৰি ছাৰলৈ পঠিয়াই দিবা। চোৱাচোন তালিকাখন। ৰাতিপুৱা শুই উঠা কিমান সময়ত? বিদ্যালয়লৈ যোৱা কিমান সময়ত? বিদ্যালয়ৰ পৰা উভতা কিমান সময়ত? আবেলি খেলা কিমান সময়ত? ৰাতি পঢ়া সময় কিমান ৰাতি আহাৰ খোৱা কিমান সময়ত? এই গোটেই তালিকাখন প্ৰস্তুত কৰি ছাৰলৈ ফটো মাৰি পঠিয়াই দিবা। মইনা মাইনীসকল, তোমালোকৰ আমনি লাগিছে চাগে। সেয়েহে পাঠটোৰ পৰৱৰ্তী অংশ অৰ্থাৎ কেলেণ্ডাৰ সন্দৰ্ভত পৰৱৰ্তী খণ্ডত আলোচনা কৰিম, জানিম আৰু শিকিম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।